আমি অসমীয়া নহওঁ দুখীয়া বুলি দাঁত চেলাই হাঁহিলে নহ'ব, সঁচাকৈ নহ'ব। আকৌ চিন্তাত বিভোৰ হৈ মূৰে কপালে হাত দি হাঁহ হুমুনিয়া কাঢ়িলেও ভাগ্যক দোহাই দি থাকিলে নহ'ব। কৰ্মই ধৰ্ম হাতে কামে লগাৰ দিন পাৰ হৈ গৈ আছে। গতিকে সকলোৱে কথাটো গভীৰভাৱে চিন্তা কৰি কৰ্মসমূহ কৰাৰ কাৰণে আগবাঢ়ি অহাৰ উপযুক্ত সময় হৈ আহিছে। উপযুক্ত বুলি কওঁতে পাৰেই হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অতি প্ৰয়োজনীয় বাস্তৱ উপযুক্ত কথা কৈছে। তাকে সাৰোগত কৰি সকলো আগবাঢ়ি আহি কাজে কামে ধৰক। কেৱল ভাষা শব্দ বানান বিহু গীত মাত আদিকে লৈ চুপতি মাৰি থাকিলে অসমীয়া জাতি নৰয়। কথাটো নহয় জানো বাৰু? আমি সততে পাহাৰ ভৈয়াম জনগোষ্ঠীসহ অসমীয়া জাতিটো ৰক্ষাৰ নামত ভাষা কলা সংস্কৃতিৰ কথা কওঁ। এইসমূহৰ হিন্দেৰ হ'লেই অত্যন্ত আৱেগিক হৈ কথা কওঁ। ভাষাটোৰ ৰক্ষাৰ নামত শব্দৰ গাঁথনি বানান আদিৰ কথাকে ফেনেকি থাকোঁ। বিহুৰ কথা কৈ গৌৰৱ অনুভৱ কৰোঁ। মহিলাৰ সাজ পোছাকৰ কথা কওঁ। যৌনতাৰ ঘটনা ঘটিলেই গণমাধ্যম কথাৰে উপচাই পেলাওঁ। মুছলমান সম্প্ৰদায়ৰ কোনো ডেকাই হিন্দু পন্থাৰ অসমীয়া ছোৱালী বিয়া কৰালেই লভ জেহাদ আদিৰ কথা কৈ আৱেগিক হওঁ। কিন্তু বজাৰলৈ মোনাখন লৈ শাক পাচলি কণী মাছ মাংস ফল মূল আদি হাঁহি হাঁহি আমি মিয়া বুলি কৰ্কৰ্থনা কৰা লোকৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰি তৃপ্তিৰে ভাত মুঠি খাওঁ। ৰিক্সাত উঠোঁ, মিয়াৰ সৰহসংখ্যক বাছ চলাই মুছলমান সম্প্ৰদায় বা মিয়াই। ঘৰত হাজিৰা লগাওঁ মিয়া মজদুৰৰে। ৰাজমিস্ত্ৰীসমূহ প্ৰায়ে মিয়া, প্লাম্বাৰো সৰহসংখ্যক মিয়াই। আনকি মিয়া বেজালিৰো আশ্ৰয় লওঁ। এয়া মাত্ৰ কেইটামানহে উদাহৰণ। আজিকালি সাধু সন্ন্যাসীৰ ৰূপ লৈ কামাখ্যা আদি ধামত মিয়াই হিন্দুপন্থী যাত্ৰীৰ পৰা দান দক্ষিণা লয়। সাধু সন্ন্যাসী মিয়াই হিন্দুপন্থী ভক্তক আশীৰ্বাদ দিয়ে। যদি এতিয়া চকুত পৰা নাই, কিন্তু অচিৰেই মিয়াই পূজাৰী বেশেৰে আমাৰ দুৰ্গা পূজা, সৰস্বতী পূজা, বিশ্বকৰ্মা পূজা আৰু ঘৰুৱা আন আন পূজাসমূহত পূজা কৰি আমাক ভোগ খুৱাই হিন্দুপন্থী ভক্তক আশীৰ্বাদ দিব। আৰু আমি এটি মোটা অংকৰ ধনৰাশি সেৱা কৰি পূজাৰীক বিদায় দিম। মিয়া পূজাৰী। অসমত অসমীয়াৰ জীৱন চলিছে মিয়াৰ গাত ভেজা দি। সেয়েহে অসমবাসী যোগ মিয়া সমান অসমীয়া। গতিকে মিয়া আমাৰ শত্ৰু নে প্ৰকৃত বন্ধু? শ্বাস প্ৰশ্বাস পানী আদি জীয়াই থাকিবলৈ যেনেকৈ প্ৰয়োজন, তেনেকৈ দেখোন মিয়াই আমাৰ জীৱন দায়িনী। গতিকে মিয়া খেদিব লাগে বুলি সংগঠন এটা খুলি দিছপুৰত ধৰ্ণা দিম নে মিয়াই কৰা কামসমূহ আমি কৰি মিয়াৰ উপাৰ্জন বন্ধ কৰি খেদিম? চৰকাৰক কেৱল দোষ দি থাকিলেই নহ'ব, লাভ নাই। আমাৰ নিজৰ কৰ্তব্য আছে। মিয়াৰ ৰাজ্য হ'বলৈ বেছি দিন নালাগিব। তেতিয়াহে আমি আজি মিয়াই কৰা কাম কৰি তেওঁলোকৰ তলত থাকিম নেকি? জোৰ পুৰি হাত পালেহি পিপু অসমীয়া জাগিবৰ হ'ল। তাকে নকৰি কিছুমান কথাত আমি মূৰ ঘুমাই থাকোঁ।
যেনে ছ'চিয়েল মাধ্যমতো দেখিছোঁ কোনো বৃদ্ধ লোকেও লাভ জেহাদ সম্বন্ধে কথা কৈ চৰকাৰক দোষ দিয়ে। আৰে আমি এটা কথা কৈছোঁ যে আমাৰ এই সম্বন্ধীয় লোকৰ আমি ছোৱালী মুছলমানৰ হাতত গতাইছোঁ ধুমধামৰে বিয়া দি। যদি সেই কথাটোৱে হ'ব পাৰে তাত চৰকাৰে কৰিবলগীয়া কিটো কথা আছে? কিন্তু যেতিয়া মিয়াসকল আমাতকৈ ধনী হৈ যাব, ধনে ধানে তেওঁলোকৰ উপচি পৰিব, তেতিয়া আমাৰ অসমীয়াই ছোৱালীজনী সুখত থাকক বুলি ধনৱন্ত কোনো দৰা বিচাৰিব, সি মিয়াই হওক বা অসমীয়াই হওক বা খ্ৰীষ্টানেই হওক বা বৌদ্ধই হওক। তেতিয়া কিন্তু এনেধৰণৰ বিতৰ্কৰ সূচনা নহয়। গতিকে সেই কথাসমূহ বাদ দিব লাগে। এতিয়া আমাৰ কৰ্মৰ সময়, কৰ্ম কৰিব লাগে। জাতিটো জীয়াই ৰাখিবলৈ হ'লে কৰ্মৰ যোগেদিহে সম্ভৱ হ'ব। সকলো উপাৰ্জনৰ পথ আমাৰ হাতলৈ আমি আনিবই লাগিব। অন্যথা গণমাধ্যমত আবুল তাবুল গাই, ধৰ্ণা দি, সংগঠন খুলি অসমীয়া নোকোৱাৰ কাৰণে লোকক অপদস্থ কৰা, বাহিৰা লোকক অপদস্থ কৰা ইত্যাদিৰে অসমীয়া জাতি জীয়াই নাথাকে। যিসকলে এই কামবোৰ কৰিছে সময়ত তেওঁলোকে ফালৰি কাটিব বা পলাব, মুখৰ মাত নোলাব। সেয়েহে কওঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে যে ডেকা ল'ৰাহঁত ওলাই আহি কামসমূহ ধৰিলে একেদিনাই মিয়া খেদিম, চৰকাৰে খেদিবই নালাগে। উপাৰ্জনৰ পথ বন্ধ হ'লে তেওঁলোকে নিজে নিজে আঁতৰিব। গতিকে বৰ্তমান আমাৰ কৰ্মৰ সময়, কৰ্ম কৰিব লাগে। জাতিটো যদি বচাব লাগে, ঠিক হৈ কথা কওঁ, ছোৱালী মানুহে এনে কাপোৰ পিন্ধিব লাগে, তেনে কাপোৰ পিন্ধিব লাগে, শব্দ এনেকুৱা আহে, বানান এনেকুৱা আহে, শব্দৰ গাঁথনি এনেকুৱা আহে, ইংৰাজী শিকিব নালাগে, অসমীয়া শিকিব লাগে, এই ধৰণৰ যে কথা, বিহু মাৰিব লাগে, এই ধৰণৰ যে কথাবোৰ কৈ থাকোঁ, এইসমূহ বেছিদিন নিটিকে। যিদিনাই আমি আৰ্থিকভাৱে দুৰ্বল হৈ যাম, আমি মিয়াৰ মুখলৈ চাই ভাত মুঠি খাবলৈ আৰম্ভ কৰিম, সেইদিনাই অসমীয়া শেষ। এই কথাকে সাৰোগত কৰি সকলোৱে কামত যোগ দিবৰ হ'ল। ধন্যবাদ।